নলবাৰীৰ ৰাস মহোৎসৱৰ মেলাত মৃত্যুৰ বিভীষিকা। ৰাসৰ আনন্দ উল্লাসৰ মাজতে অঘটন। ৰাজ্যত এতিয়া ৰাসৰ বতৰ। কি উজনি, কি নামনি, সকলো ৰাস মহোৎসৱস্থলীত এতিয়া দেখিবলৈ পোৱা গৈছে লোকাৰণ্য জনসমাগম। গভীৰ নিশালৈকে চলিছে দুঃসাহসিক খেল আৰু মনোৰঞ্জনৰ অনুষ্ঠান। ঐতিহাসিক নলবাৰীৰ ৰাসো ব্যতিক্ৰম নহয়। সুন্দৰকৈ সজোৱা হৈছে ৰং বিৰঙী পোহৰেৰে মহোৎসৱস্থলী। কিন্তু আনন্দ উল্লাসৰ মাজতে নিশা এজন যুৱকে আঁকোৱালি ল'ব লগা হ'ল অকাল মৃত্যুক। ব্ৰেক ডেন্স নামৰ এবিধ মনোৰঞ্জন ধৰ্মী খেল। এই ব্ৰেক ডেন্স নামৰ চকৰিখন দুৰন্ত গতিত ঘূৰি থাকোঁতে কাষতে থিয় হৈ থাকে কেইজনমান যুৱক। প্ৰথম অৱস্থাত সকলো ঠিকেই চলি আছিল, কিন্তু হঠাৎ ভৰি পিছল খাই এজন যুৱক এই চকৰিখনৰ মাজত সোমাই পৰিল। হঠাৎ সৃষ্টি হ'ল হোৱা পৰিস্থিতি। তেজেৰে ৰাঙলী হৈ পৰিল ব্ৰেক ডেন্সস্থলী। ততাতৈয়াকৈ যুৱকজনক লৈ যোৱা হ'ল নিকটৱৰ্তী চিকিৎসালয়লৈ। যুৱকজনৰ ঘৰ নগাঁৱৰ বেজালিত বুলি কোৱা হৈছে। নিশাৰ যিটো ঘটনা ঘটিছে, আচলতে এই ঘটনাটো বিশেষ একো ঘটনা ঘটিব লগা ঘটনা নহয়। এইটো মানে এটা এক্সিডেণ্ট হৈছে। সিহঁতৰে যিজন মানে আপোনাৰ ব্ৰেক ডেন্সৰ যিজনে মানে চলাই আচলতে ব্ৰেক ডেন্সটো, সিহঁতৰে তাৰমানে কৰ্মচাৰীজন মানে সিহঁতে কিবা কামত ওলাই আহোঁতে ভৰিখন পিছলি তাত পৰি গৈছে। ইয়াত কোনো ধৰণৰ ৰাসযাত্ৰীৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই। আমি পাব্লিকৰ কোনো ক্ষয়ক্ষতি হোৱা নাই। এইটো এটা দুৰ্ঘটনাবশতঃ তেখেতে তাত পিছলি পৰি গৈছে। পৰি যোৱা ঘটনাটোক এটা বেলেগ খালি যোৱাৰ কথাটো আমি ভবা নাই। ৰাস মহোৎসৱ সুন্দৰকৈ চলি আছে। ৰাস মহোৎসৱ যিকেইদিন ৰাস মহোৎসৱ আছে সেইকেইদিন সুন্দৰভাৱে চলিব। ইয়াত কোনো ধৰণৰ ৰাস যাত্ৰীৰ কোনো দুৰ্ঘটনাত পতিত হোৱা নাই। আৰু তেখেতসকলৰ কিবা এটা ভুলৰ কাৰণে তেখেতে পিছলি পৰি যোৱাৰ ফলত ল'ৰাজন মানে এক্সিডেণ্টৰ ফলত তেখেতৰ ক্ষয়ক্ষতি হৈছে। ল'ৰাজন আমি ইতিমধ্যে নলবাৰী আমাৰ চিভিল হস্পিটেলত লৈ যোৱা হৈছে। শহীদ মুকুন্দকাৰী চিভিল হস্পিটেলত লৈ যোৱা হৈছে। তাৰ পৰা যদি কিবা বিশেষ তেখেতক গুৱাহাটীও নিব লগা হয়, তেতিয়া নিশ্চয় তেখেতক গুৱাহাটীলৈ স্থানান্তৰ কৰা হ'ব, মানে উপযুক্ত চিকিৎসাৰ বাবে। সুৰক্ষিত নোহোৱাৰ কথা নাই। আজি নলবাৰী ৰাস মহোৎসৱ আজি ইমান বছৰে চলি আছে। মীনা বজাৰ চলি আছে, ব্ৰেক ডান্স চলি আছে, ইয়াত সকলো চলি আছে। এনেকুৱা দুৰ্ঘটনা হোৱা নাই। এইটো এটা এক্সিডেণ্ট। দুৰ্ঘটনা এটা হ'ব পাৰে কিবা কাৰণত। তেখেতসকলৰে মানুহ দুৰ্ঘটনাত পতিত হৈছে, তেখেতসকলৰ কিছু হয়তো ভুলৰ কাৰণে। ইয়াত ৰাস যাত্ৰীৰ কোনো দুৰ্ঘটনা হোৱা নাই। এনেকুৱা কোনো ঘটনা কথা থাকিব নোৱাৰে আচলতে। চিকিৎসালয়লৈ অনাৰ খন্তেক সময়ৰ পাছতে মৃত্যুক আঁকোৱালি লয় যুৱকজনে। ব্ৰেক ডেন্স নামৰ যন্ত্ৰটোৰ পৰিচালকৰ দায়িত্বত আছিল যুৱকজন। বিনয় কলিতা আৰু পাৰ্থ বৰ্মন ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। Get GAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Hahi, which means to smile. So keep smiling with a healthy life with Gate Hospital.